কৰি জ্ঞান কেন্দ্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন। প্ৰথমতে আপোনালোকৰ ক্ৰোম ব্ৰাউজাৰত যাব আৰু ক্ৰোম ব্ৰাউজাৰত গৈ nsap.nic.in ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাব এয়া nsap.nic.in ক্লিক কৰাৰ পিছত এনেকৈ এটা পেজ ওলাব আৰু ইয়াৰ প্ৰথম পেজটোত আপোনালোকে ক্লিক কৰিব। তাৰপিছত চাব পেজটোত মোৰ অপশ্যনটোত ক্লিক কৰিব। মোৰ অপশ্যনটোত ক্লিক কৰি ষ্টেট ডেশ্ববৰ্ডত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত ষ্টেটত নিজৰ ষ্টেটখন চিলেক্ট কৰিব। কৰাৰ পিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত এটা নিউ পেজ ওলাব আৰু পেজটোত এটা তালিকা থাকিব আৰু সেই তালিকাত আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পাছত আপোনালোকৰ ব্লকটো চিলেক্ট কৰিব। ব্লক চিলেক্ট কৰাৰ পিছত আপোনালোকে আপোনালোকৰ গাঁও পঞ্চায়ত চিলেক্ট কৰিব। গাঁও পঞ্চায়তটো চিলেক্ট কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকৈ এখন তালিকা আহিব আৰু ইয়াতে আপোনালোকৰ পৰিয়ালৰ বা কাৰোবাৰ যিসকল বেনিফিচিয়াৰী আছে তেওঁলোকৰ নাম আহিছেনে আপোনালোকে ইয়াত চাব পাৰিব আৰু ইয়াত ৰৈ থাকিব আপোনালোকে যেতিয়ালৈকে সম্পূৰ্ণ নহয় আৰু তাৰ পাছতে চাৰ্চ অপশ্যনটো নহালৈকে ৰৈ থাকিব আৰু যেতিয়া চাৰ্চ অপশ্যনটো আহিব তাত আপোনালোকে আপোনালোকৰ বেনিফিচিয়াৰীৰ নামটো চাৰ্চ কৰিব আৰু যেতিয়া তেওঁৰ নামটো ওলাৰ পিছত আপোনালোকে তাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোত ক্লিক কৰিব আৰু ঠিক এনেধৰণে পইচা সোমাইছে নাই চাব পাৰিব। ধন্যবাদ।